হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাৰ পৰা ৰাতিপুৱা নহয় আৰু এতিয়া 9টা বাজিল। মাইনাক স্কুলত পঠাই দিলোঁ। আৰু এতিয়া মই বিছনা মাটি ঠিক কৰি আছোঁ। তাইক আগত পঠাই দিলোঁ খুৱাই এবাৰ মই বিছনা ঠিক কৰোঁ। আজিৰ গোটেই দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই এতিয়া কাপোৰবিলাক যিমান আছে চব চিজিল কৰি আছোঁ। আৰু ইপিনে মই বিছনাখনত ঠিক কৰিলোঁ। এনেকৈ বিছনাখন পৰিপাটিকৈ পাৰিলে যে ইমান ভাল লাগে। আকৌ ইপিনে দেখিবচোন পাকঘৰত কি অৱস্থা। ৰাতিপুৱাৰ বাচনে ইমান যে হয় কি ক'ম আৰু। এইবাৰ বাচন বৰ্তন গোটেই মাজিম, চাফা কৰিম। আগতে ৰুমটো চাফা কৰিলোঁ। আৰু ইপিনে দেখিছে কিমান যে কাপোৰ ভিজাই থৈছোঁ। এইবাৰ মই পাকঘৰটো পূৰা বাচনখিনি মাজি তাৰপিছত মই পাকঘৰটো মুচি ল'লোঁ। তাৰপিছত এতিয়া দেখিছেনে, এতিয়াহে মনটো শান্তি। কি ক'ম, ইমান পাকঘৰটো লেতেৰা হৈ থাকে ভাল নালাগে। আৰু মই গা পাও ধুই আহি মন্দিৰত চাকি দিলোঁ, সেৱা কৰিলোঁ। আৰু মই আজি মচুন্দৰী চাট ৰেচিপিখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাবচোন কেনেকৈ মচুন্দৰী ৰেচিপিখন বনালোঁ। বিলাহী দি বনাম আৰু নহৰু লাগিব। এনেকৈ আজি চাটনি বনাম। ইয়াতে মই আলু ভাজিছোঁ যে সেইকাৰণে কেৰাহীটো এনেকুৱা হৈছে। নহৰু আগতে পিঁয়াজখিনি দি দিলোঁ, আদা নহৰুখিনি দি দিম। তাৰপিছত ধুনীয়াকৈ ভাজিম। ইয়াতে বিলাহীখিনি ভাজা হৈ গ'ল। এতিয়া পাতখিনি দি দিলোঁ। এনেকৈ আকৌ ভাজিম। আৰু এইখিনি মই ঠাণ্ডা কৰি মচুন্দৰী আৰু বিলাহী মিক্সিত পেষ্ট বনাই ল'ম। ধুনীয়া। মচুন্দৰী খাই বনটো বেয়া পায়, তথাপি এনেকৈ খাই চাব, ইমান টেষ্টি কি ক'ম, বহুত টেষ্ট সোৱাদ হয়। আজিলৈ বাই বাই ফ্ৰেণ্ড। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই। সকলোৱে ভালে থাকক, সুস্থ থাকক।